চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা সোৱাদ লগা বইল মাছৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন মোৰ ভিডিঅ'টো মাজলৈ। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। হাই এভৰিৱান, কেনে আছে আপোনালোকে? আজি মই আপোনালোকৰ কাৰণে এটা সোৱাদ লগা বইল মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া মই আদা নহৰুখিনি অলপ থেথেলিয়াই ল'ম। এইখিনি নহৰু মই বজাৰৰ পৰা প্ৰায় নহৰু এইদৰে আনো। গোটা নহৰু আনিলে প্ৰায় বেয়াই ওলায়, সেইকাৰণে মই এনেকুৱা নহৰু বজাৰৰ পৰা আনো। এতিয়া মই মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ, আলু, বিলাহী আৰু খুন্দি লোৱা আদা নহৰুখিনি আৰু 3টা শুকান জলকীয়া আৰু এটা আধা গেলাই থৈ দিয়া বিহ জলকীয়া লৈছোঁ। যিহেতু বইল বনাম, মছলাৰ ভিতৰত মই অলপ শুকান জলকীয়া গুড়ি, নিমখ আৰু হালধি আৰু বেলেগ মছলা ইয়াত মই এড নকৰোঁ। গৰমৰ দিনত বেছি তেল খাই এনেও বেয়া লাগে, সেইকাৰণে মই বইল বনাওঁ। আজি তাকে আপোনালোকৰ আগত দেখাব লৈছোঁ মই কিদৰে বনাওঁ। ইয়াতে মই কৰ্চ মাছ লৈছোঁ আধা কিলো। আপোনালোকে বেলেগ মাছো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ কোনোবাই চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া মই ইয়াতে নিমখ আৰু হালধি লগাই থোৱা মাছকেইডোখৰ এইদৰে দি দিম। এতিয়া মই মাছকেইডোখৰ এইদৰে তেল নিদিয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মাছৰ পৰা নিজে নিজে তেল ওলাইছে। কচ মাছৰ তেলটো এনেও বেছি। তাৰ পাছতে মই এতিয়া কাটি থৈ দিয়া পিঁয়াজ আৰু নহৰুখিনি দি দিম। এতিয়া মই লাহে লাহে মাছকেইডোখৰ ভাজি নোযোৱাকৈ অলপ আদা নহৰুকেইডোখৰ ৰঙচুৱাকৈ সিজিব দিম। এনেকৈ লাহেকৈ আপোনালোকে সিজাই ল'ব, চাব যাতে মাছকেইডোখৰ ভাঙি নাযায়। এতিয়া মই ইয়াতে বিলাহী, আলু ভালদৰে হিলাই ল'ম। আৰু লগত মই ইয়াত নিমখ, হালধি দি দিম। এতিয়া মই এখন ঢাকনেৰে 10 মিনিটমানৰ কাৰণে ঢাকি থ'ম। এতিয়া মোৰ বিলাহীটো প্ৰায় সিজিয়ে গৈছে। এতিয়া মই ইয়াতে গৰম পানী এড কৰিম। পানী মই ইয়াতে বেছি সৰহকৈ দিছোঁ, কাৰণ বইল মাছটো যিমান সিজিব আপোনাৰ সিমান সোৱাদ হয় খাবৰ কাৰণে। বইল মাছ খাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি মোক জনাবচোন। সেয়া এওঁ হাতত চিনাকি দাদা এজনে বেল আৰু ভেদাইলতা লগতে নৰসিংহ 2 কিলোমান গাঁৱৰ পৰা আনিছিলে, ঘৰৰ পৰা দি পঠাইছিলে। তাকে ভাবিলোঁ এতিয়া মাছৰ লগত নৰসিংহ আৰু ভেদাইলতা পাত 2 কিলোমানো
এয়া এতিয়া মোৰ মাছৰ তৰকাৰী সিজিবলৈ আৰম্ভ কৰিছে। আলু সিজিছে আৰু অলপ ভালদৰে সিজিব দিছোঁ। এতিয়া মই ইয়াত নৰসিংহ আৰু ভেদাইলতা পাত দুখিলামানো এড কৰি দিছোঁ। আৰু খুন্দি লোৱা জলকীয়াখিনিও দি দিছোঁ মই। তাৰ লগতে শুকান জলকীয়াকেইটা আৰু গেলাই থোৱা বিহ জলকীয়া এড কৰি দিছোঁ, কাৰণ বইল মাছৰ জোল অলপ জ্বলা হ'লে খাই বেছি সোৱাদ লাগে। আপোনালোকে এইদৰে ঘৰত বনাই পিনি ট্ৰাই কৰি চাবচোন, খাবলৈ যে কিমান সোৱাদ লাগে। এবাৰ বনালে আপোনালোকৰ আকৌ এবাৰ বনাই খাওঁ খাওঁ লাগি থাকিব। এয়া মোৰ বইল মাছৰ তৰকাৰী ৰেডি। কিমান যে ধুনীয়া সুগন্ধি ওলাইছে। এতিয়া ভাতকেইটা তৃপ্তিৰে খাব পাৰিম। আপোনালোকে কিন্তু ট্ৰাই নকৰাকৈ নাথাকিব ঘৰত। আৰু খাই কেনে পালে তাকো জনাব কমেণ্ট কৰি। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকক আকৌ লগ পাম মোৰ নতুন ভিডিঅ'ত। এনেকুৱা ধুনীয়া ধুনীয়া খাদ্যৰ ৰেচিপি লৈ আহিম আপোনালোকৰ মাজলৈ। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মই যেতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ' পঠাম তেতিয়া আপোনালৈ প্ৰথমেই নটিফিকেশ্যনটো যাব। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।